কৈ আছোঁ তাৰ পাছত কিবা কথা থাকিলে মোক ক'ব পাৰে, মোৰ কোনো আপত্তি নাই, মোৰো ভুল হ'ব পাৰে, এই ভুল নহয় বুলি নকওঁ। সেইটোৱে গতিকে আজি বিশেষকৈ মই সংবাদমেল আয়োজন কৰাৰ বিষয়টো হৈছে এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপে, আৰু এইখিনিত মই কাৰ্বি আংলঙত কিছুমান কাম কাজটোৰ ওপৰত তাৰমানে ছিষ্টেমটোৰ ওপৰতহে মই ক'ব বিচাৰিছোঁ, যে ছিষ্টেমটোৰ ওপৰত ক'ব বিচাৰিছোঁ যে সেইকাৰণে বিশেষকৈ সেইটোৱে যে যোৱা 2018 আৰু 19 এই বছৰত আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল পেকেজৰ পৰা আহিছে 83 crores 9 lakhs, আৰু এটা আছে ফাইনেন্স মিনিষ্টাৰ স্পেচিয়েল পেকেজ, তাৰ পৰা আছে 18 crores আহিছে, দুটা 100 কোটিৰ অকণমান ওপৰ হ'ব। আৰু স্কিমটো মই আপোনালোকক শুনাই দিছোঁ, এইটোৱে কাগজ হয়, আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ মই সেইটো এনে তেনেকৈ কাগজটো নহয়, মোক RTIৰ পৰাহে এই ৰিপ্লাইটো দিছে, আৰু কাৰ্বি আংলং ৰাইজে জানিব বিচাৰিলে জানিব পাৰিব তেখেতসকলে যে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ PWD ৰোড ডিভিজন হিলছ তাত গৈ মোৰ এপ্লিকেশ্যন আছেনে নাই আপোনালোকে চাব পাৰিব। এই RTI ৰিপ্লাই মোক দিছে দুটা, যে চিফ মিনিষ্টাৰ স্পেচিয়েল পেকেজ আৰু ফাইনেন্স মিনিষ্টাৰ স্পেচিয়েল পেকেজ, এই দুটা ৰিপ্লাই দিছে। তাৰ মাজত মই এইখিনিত কাম কাজৰ ওপৰত সেইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াত স্কিমটো তেনেকুৱা ধৰা আছে, ইম্প্ৰুভমেণ্ট অফ ৰোড ফ্ৰম জয়সিং দলৈ মেমৰিয়েল অডিটৰিয়াম টু ডিমাপুৰ ৰোড via handloom and textile office under finance minister special package for the year of 2019. এইটো এটা 1 crore 65 lakhs, আৰু এটা আছে improvement of road from by providing ICBP and from Difu town committee office to Golf Boys school field 400 meters under finance minister special package for the year 2019. আৰু আছে কনষ্ট্ৰাকশ্যন অফ ৰোড নিয়াৰ ASEB পাৱাৰ হাউচ টু লোৱাৰ দিলাজি দিছামা টু তাৰালাংছো, চেইন নম্বৰ 002 3400, তাৰমানে 3 কিলোমিটাৰ 400 মিটাৰ হয়, আণ্ডাৰ ফাইনেন্স মিনিষ্টাৰ স্পেচিয়েল পেকেজ ফৰ দ্য ইয়াৰ 2019। এইটো হৈছে 13 crores 62 lakhs, আৰু ওপৰত যিটো মই কৈছোঁ যিটো টাউন কমিটি তাত 1 crore 22 lakhs। আৰু এটা আছে 4 নম্বৰ কনষ্ট্ৰাকশ্যন অফ ষ্টৰ্ম ৱাটাৰ ড্ৰেইন এণ্ড লংমিড বাজাৰ আৰু এলং উইথ বক্স কালভাৰ্ট এণ্ড প্ৰটেকশ্যন বক্স আণ্ডাৰ ফাইনেন্স মিনিষ্টাৰ স্পেচিয়েল পেকেজ ফৰ দ্য ইয়াৰ 2019। এইটো হৈছে 1 crore 74 lakhs, এইটো হৈছে ফাইনেন্স মিনিষ্টাৰ স্পেচিয়েল পেকেজৰ টকা। তাৰপাছত আপোনাৰ আকৌ আছে স্পেচিয়েল পেকেজ, তাৰপিছত আছে স্পেচিয়েল পেকেজত আছে improvement of beautification of road from Dinali near additional director of industry and commerce office to arboretum and craft center entrance gate, এইটো হৈছে 5 crores 58 lakhs। আৰু আছে improvement of road from Amlapati near Isar oil depot to Difu Bazar Tinali near Fort Mart via Party Rombe, এইটোত আছে 7 crores 22 lakhs। Approach road from Horsing Terra near Isar petrol pump, এইটো হৈছে 2 crores 46 lakhs। আৰু তাৰপিছত আছে improvement of road from first police point of Dimapur road to Matipu Tinali 14 crores 35 lakhs। আৰু ইয়াৰ পিছত আছে improvement to widening of road by providing ICD from member hostel to second gate civil hospital, এইটো হৈছে আপোনাৰ 6 crores 14 lakhs। তাৰপিছত আছে 4 laning of road from BLS to LS 329 near SE office point to Hills Medical College, এইটো আছে 17 crores 21 lakhs। আৰু আছে improvement of road from Difu civil hospital road to Lurulangso via Difu Thana, এইটো আছে 16 crores 91 lakhs। আৰু শেষত আছে improvement of road from Difu civil hospital second gate to DAV school Difu via ITI 1 crore 13 crores 19 lakhs।
এইটো হৈছে চিফ মিনিষ্টাৰ স্পেচিয়েল পেকেজ আৰু এটা কাৰ্বি আংলং যিটো অটোনমাছ কাউন্সিলৰ আণ্ডাৰত থকা PWD এডিচনেল চিফ ইঞ্জিনিয়াৰ ৰোড ডিভিজন হিলছ তেখেতক এইটো মোৰ প্ৰশ্ন যে আপোনালোকে একে দুই এজনক ব্যক্তিকে কিয় সকলো ঠিকাটো আবণ্টন দিয়া হৈছে এৱাৰ্ডটো কিয় দিছে ইয়াত কিহৰ আপোনালোকৰ কিহৰ প্ৰব্লেম কাৰণে দিবলগীয়া হৈছে গতিকে এইবোৰ তেখেতসকলে উত্তৰ দিয়ক এই দুজন ব্যক্তিকে মোৰ আহ্বান জনাইছোঁ কি এডিচনেল চিফ ইঞ্জিনিয়াৰ আৰু মাননীয় CM ডক্টৰ তুলৰাম মহন্দেৱ তেখেত দুজনক এই বস্তুটো ক্লিয়াৰ কৰিলে ভাল হয় ৰাইজক স্পষ্ট কৰি দিয়াটো ভাল হয় আৰু মই যিটো অভিযোগ লৈ আনিছোঁ এই অভিযোগ যদি লৈ আনিছোঁ মই যদি মিছাই কৈছোঁ এইকেইটা গোটেই নাম আছে ৰবিৰাম মহাৰ নাম কৈছোঁ মানিকৰামৰ নাম কৈছোঁ যদি মিছা হয় তেনেহ'লে মোক কাগজ দিয়াজনেহে মিছা হ'ব আৰু কিন্তু তাত ৰাইজে মোক দুখ কৰিও লাভ নাই কাৰণ তাৰ পৰা যিটো কাগজ আহিছে সেইটোতে মই RTI হিচাপে যিটো পাইছোঁ ৰাইজক জনাইছোঁ যে সেইখিনিত ভুল হ'লে তাতেই ভুল হ'ব এতিয়া মোকো ধৰক তাতো ধৰক গতিকে সেইটো স্পষ্ট কথা গতিকে মই ছিষ্টেমৰ কথাই কৈছোঁ যে এই ছিষ্টেমটোত অন্ততঃ আপোনালোকে নিবনুৱা সমস্যা বিভিন্ন সমস্যা চিন্তা কৰি এই সমস্যাটো আপোনালোকে ষ্টপ কৰক সেইটোৱে মোৰ ক'বলৈ এইখিনিত মোৰ সমস্যা মানে মোৰ ক'বলগীয়াটো কি এইখিনিতে যে মই যোৱা কেইদিন আগতো লোকেল নিউজতো মই দিছিলোঁ যে সেইখিনিত মই বিশেষকৈ কাৰ্বি আংলং অটোনমাছ কাউন্সিল মাননীয় CM ডক্টৰ তুলিৰাম ৰহাঙক মই সেইটোৱে অনুৰোধ কৰিছিলোঁ সেইদিনাও আজিও মই আহ্বান জনাব বিচাৰিছোঁ যে এই সকলোবোৰ কাম মই জনাত যিটো ৱৰ্ক অৰ্ডাৰ ইয়াত মোৰ লগত আছে ইয়াত সকলো কম্পিটিশ্যন চাৰ্টিফিকেট আছে সেইটো মতে হ'লে তেখেতৰ নিজৰ পৰিয়ালকেহে দিয়া হৈছে দুজন ব্যক্তিক দিয়া হৈছে সেইখিনিতে মই যিটো দেখিছোঁ গতিকে সেইখিনিত মই ক'ব বিচৰাটো এইটোৱেই যে আজিৰ তাৰিখত কাৰ্বি আংলং বুলি নহয় সমগ্ৰ ভাৰততেই নিবনুৱা সমস্যা আছে গতিকে সেইটোৰ মুহূৰ্তত অন্ততঃ সীমিত কণ্ট্ৰেক্টৰ নকৰি বিভিন্ন মানুহৰ মাজত যিটো অলপ মানে যাতে নেকি কামবোৰ বিতৰণ কৰে সেইটো ছিষ্টেমৰ কাৰণে মোৰ ক'বলগীয়া আছে গতিকে আজি নিজৰ ফেমিলিৰ মাজত দুজনক অকল কাম দিলে সেইটো বাকী মানুহে কি কৰিব গতিকে সেইটোৱে মোৰ ক'বলগীয়া আৰু সেইখিনি এটা কথা সঁচাই ক'ব লাগিব কামটো মই টেকনিকেল মানুহ নহয় কিন্তু কাম ধুনীয়া হৈছে তাত মই টেকনিকেল মানুহ নহয় দেই কিন্তু তাত কিমান হ'ব লাগে নহয় এইটো মই নাজানো দেখাত ধুনীয়া এটি সঁচা কথা কিন্তু মোৰ প্ৰব্লেম হৈছে বা মোৰ ক'বলগীয়া আপুনি নিজেই অকলে গোটেই যদি ঠিকা লৈ যায় আপোনাৰ ঘৰৰ মানুহক যদি দিয়ে বাকী মানুহ কি হ'ব সেইটোৱে মোৰ প্ৰশ্ন সেইকাৰণে এই উত্তৰটো CM ডক্টৰ তুলিৰাম ৰহাং দেৱ তেখেতেহে উত্তৰ দিয়ক তাত কোনোবা XYZ উত্তৰ দিলে নহ'ব কিহৰ প্ৰব্লেমত আপুনি নিজৰ পৰিয়ালক ৰবিৰাম ৰহাং আৰু মানিক তেৰণ তেখেত যিটো অংচাৰ আমাৰ কামবোৰ অংচাৰ বুলি কয় তেখেতৰ জীয়েকৰ নামত ভাগিনৰ নামত দিয়া হৈছে এই ঠিকাবোৰ গতিকে সেইটোত কিহৰ কাৰণে দিবলগীয়া হৈছে সেইটোত বা বেলেগ মানুহ কৰিব পৰা তেনেকৈ নাই নেকি মানুহ তাত